আমি তেজ মাংসৰ ঈশ্বৰৰ সৃষ্টি কৰা সন্তান। বুজি পাইছে না? ঈশ্বৰে আপোনাক আৰু মোক তেজ মাংস দি আমাক সৃষ্টি কৰিছে। আমি ঈশ্বৰৰ সৃষ্টিহে, সেইবুলি মানুহ কেতিয়াও ঈশ্বৰ হ'ব নোৱাৰে। মানুহে হয়, তেওঁৰ ভাল নাম এটা আছে, তেওঁৰ গুণ ভাল আছে, তেওঁৰ খুব ভাল মানুহ হয়, কিন্তু তেওঁ ঈশ্বৰ হ'ব নোৱাৰে। বুজি পাইছে না? তেওঁ ঈশ্বৰ হ'ব নোৱাৰে। যিজনে আপোনাক আৰু মোক সৃষ্টি কৰিলে সেইজনৰ বাহিৰে কোনো ঈশ্বৰ নাই। আৰু সেইজন একজন ঈশ্বৰ আছে আপোনাক মোক সৃষ্টি কৰি। আমাৰ পবিত্ৰ বাইবেলে প্ৰমাণ কৰিছে যে ঈশ্বৰে মানুহ সৃষ্টি কৰিলে। বুজি পাইছে না? তো মানুহ যেতিয়া সৃষ্টি কৰিলে, আপুনি আৰু মই ঈশ্বৰৰ সৃষ্টি কৰা সন্তান হয়, আপুনি আৰু মই তেজ মাংসৰ সন্তান হয়। আৰু সেইটো কাৰণে আমাৰ খুজি প্ৰতি পাপ। আমি ক'ৰবাত গৈ আছো, কিবা এটা দেখিলো, মই বেয়া ভাৱধাৰা এটা আনিলো, সেই বেয়া ভাৱধাৰাটো এটা পাপ। বুজি পাইছে না? মোৰ চকুৰ পাপ হয়, ভৰিৰ পাপ হয়, হাতৰ পাপ, অনেক ৰকমৰ আমি খুজি প্ৰতিয়ে পাপ হয়। কিন্তু সেই পাপৰ প্ৰায়শ্চিত আপুনি আৰু মই হ'ব লাগিব। আৰু সেই পাপৰ প্ৰায়শ্চিত কোনে কৰিব? আপোনাক মোক পাপৰ সেই খণ্ডন কোনে কৰিব? পাপ ক্ষমা কোনে দিব আপোনাক মোক? আৰু সেই পাপ ক্ষমা কৰোঁতা একজন ঈশ্বৰ আছে। বুজি পাইছে না? এনে এটা নাম নাই আপুনি স্বৰ্গত বিচাৰিব, স্বৰ্গৰ তলত বিচাৰিব, মানুহবিলাকৰ মাজত বিচাৰিব, কিন্তু শ্ৰেষ্ঠ নাম সেই নাম যিজন উদ্ধাৰ কৰ্তা, আপোনাৰ মোৰ পাপ ক্ষমা কৰোঁতা, সেই প্ৰভু যীশুৰ নামেই ওলাব। সেইকাৰণে কৈছে ৫ কৰ্মচাৰী অধ্যায় ১২ পদত, আন কাটো পৰিত্ৰাণ নাই। পৰিত্ৰাণ মানে কি? পাপৰ পৰা মুক্তি, পাপৰ পৰা উদ্ধাৰ, পাপ খণ্ডন, পাপ মোচন, পাপ নাইকিয়া। বুজি পাইছে না? একমাত্ৰ সেইজন ওচৰত আছে যিজন আপোনাক মোক আজি ইয়াতে আনিছে। আৰু তেওঁৰ বাহিৰে আপোনাক মোক পাপ ক্ষমা কৰোঁতা ঈশ্বৰ নাই। সেইকাৰণে মানুহ কেতিয়াও পাপ ক্ষমা কৰিব নোৱাৰে। ডাঙৰ মানুহ হয়, তেওঁ আপোনাক পাপ ক্ষমা কৰি দিব নোৱাৰে। তেওঁ এজন ৰেভৰেণ্ডো হ'ব পাৰে, তেওঁ এজন ফাদাৰো হ'ব পাৰে, এজন ভাল নাম থকা মানুহ হ'ব পাৰে। তেওঁৰ ওচৰত গ'লে আপুনি পাপৰ ক্ষমা নাপাব। মোৰ ওচৰত আহিলেও আপুনি পাপৰ ক্ষমা নাপাব। ঈশ্বৰৰ ওচৰত আহিব লাগিব। সেইজন ঈশ্বৰৰ ওচৰত আহিব লাগিব যিজন ঈশ্বৰে আপোনাক মোক নিজৰ নিচিনাকৈ সৃষ্টি কৰিছে।